हेलो गाइज वेलकम बैक टू अभिस लाइफ আকৌ এবাৰ বহুত দিন ব্লগ চগ দিয়া নাই আৰু বহুত কাৰণ আছে একচুৱেলি পাপা বনি গ'লো ফাদাৰ বন গয়া চ' সেইকাৰণে আৰু ধুনীয়াকৈ অলপমান ক্লিপ আপোনালোকক দেখাব ট্ৰাই কৰিছোঁ চাব এনজয় দ্য ব্লগ নতুন মেম্বাৰ আহি আছে ছোটা অভিস লাইফ আহি আছে চ' সেয়ে আৰু সেইকাৰণে বেছি ব্লগো দিয়া নাই জাৰ্নিটো দেখাম অলপ আপোনালোকক যিমানখিনি পাৰোঁ আৰু হেল্ল' কোনো টেনশ্যন লাগিছে কেনেকুৱা লাগি আছে বহুত ন আৰু আমাৰ এনেই ফেক টেনশ্যনবোৰ দেখি এওঁৰ আৰু বেছি টেনশ্যন লাগিব এতিয়া ভয় খাই যাব নাই লাগে আমাৰ টেনশ্যন ন এনেই আমি এক্টিং কৰি আছোঁ এতিয়া চব পেহী আহি পাই গ'ল এয়া আমাৰ ছোটুৰ পেহী আহি পাই গ'ল পুৰা ঘৰ হাৰা ভৰা হৈ গৈছে লাহে লাহে চব অহা আৰম্ভ হৈছে আৰু এয়া চব পুৰা প্ৰিপেৰেশ্যন বেবী প্ৰডাক্টছবোৰ পুৰা ধুনীয়াকৈ গুৱাহাটীৰ পৰা শ্বপিং কৰি আহিছে কিনি আনিছে একদম পুৰা প্ৰস্তুতি আপোনালোকেও যেতিয়া এক্সপিৰিয়েঞ্চ হ'ব এনেকুৱা টাইম আহিব তেতিয়া চাই লওক এইবিলাক চব কেনেকৈ পুৰা শ্বপিং টপিং কৰিব লাগে আগতীয়াকৈ চব বস্তু আনি ৰেডি কৰি থ'ব যাতে পিছত ঘূৰা মুৰা নহয় দৌৰা নহয় বঢ়িয়াকৈ চ' গাইজ কথাটো হ'ল এই ব্লগটো মোৰ নৰ্মেল ব্লগৰ নিচিনা নাপাব ট্ৰেভেল ব্লগ বা ক'ৰবাত ফুৰিব গৈছোঁ বা কিবা কৰি আছোঁ গৈ উৎপাত কৰি আছোঁ তেনেকুৱা টাইপৰ নহয় অলপমান চিম্পল আৰু ইনফৰ্মেটিভ ব্লগ হ'ব আৰু দেখাব চেষ্টা কৰি আছোঁ যে কি চিটুৱেশ্যনৰ থ্ৰুদি পাৰ হৈ আছোঁ সেইটো টাইমত চ' সেইখিনিয়ে অলপ এক্সপিৰিয়েঞ্চ আপোনালোক দেখাম এয়া আইতাই ফোন কৰিছে বজাৰ মেলিলেই What? আইতাক দেখাই দিছোঁ বেবীৰ বস্তু বহুত হ'ল এতিয়া মমি কা কাপড়া ফৰ হাৰ লাইক আই বট মামীবিলাকৰ কাৰণে কি ল'ব লাগে এটাতো স্প্লিট মেক্সিজ এণ্ড অল দেট ইউ হেভ টু টেক ফৰ হস্পিটেলছ এণ্ড বাকী আমি বেবীৰ বস্তুবিলাক চাওঁ ভালকৈ ছেগ্ৰিগেট কৰিম দেন আপোনাক নিশ্চয় দেখাম অ' মা কেনেকুৱা লাগিছে কিটো ভয় লাগিছে নে এক্সাইটেড কৈ দিয়া অলপ মই ভাবিছোঁ এইটো কথা কেনেকুৱা লাগিছে মংগলবাৰৰ কাৰণে ভয় লগা নাই এক্সাইটেড আৰু কি হয় বঢ়িয়া আইতা বনিবা কেনেকুৱা লাগিছে আইতা বনিবাটো ভাল লাগিছে মজা তোমাৰ এতিয়া কেনেকুৱা লাগিছে এতিয়া ভয় লাগিছে নে নাই ভয় লাগিছে নে নাই মইতো ডাইৰেক্ট নাৰ্ছজনীয়ে বাচ্চাটো ওলাই অনাৰ লগে লগে মেম ফটো প্লিজ বুলি ক'লে ফটো তুলিম ভয় লাগিছে নে ফূৰ্তি লাগিছে নে নাৰ্ভাছ কেনেকুৱা লাগিছে মাৰ সুধি আছে কেনেকুৱা লাগিছে কি ক'ম আৰু এয়া চাওক মজাকৈ সৰিয়হ ভৰাই কাৰু বনাই আছে ছোটু বেবীক মানে সৰিয়হ দি গাৰু বনাই খুৱাব লাগে তেতিয়া ভাল আৰু The next day. জীৱনত কেতিয়াবা কিছুমান মুহূৰ্ত আহে কিছুমান মোমেণ্টছ আহে যিবোৰ সদায় স্পেচিয়েল হৈ ৰয় আৰু এই মোমেণ্টটো তেনেকাই কিবা এটা কাৰণ এটা বেবী আহিব ঘৰত চব এক্সাইটেড মাটো ভাগৰে জুগৰে পুৰা আৰু এয়া দেউতা পুৰা ধুনীয়াকৈ বহি আছে কালিৰ দিনটো কি হয় আৰু চব মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমাৰে তুমি আদৰি লোৱা পাৰো বতৰা কি যে মন বননিত তুলিলে গানে গানে তুমি মোৰ সুৰে সুৰে তুমি মোৰ দূৰে দূৰে নৰবা মোৰ
কাষতে মোৰ তেজে তেজে তুমি মোৰ হোৱা জুৰিয়া তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে তুমি খুবা তুমি সপোন মোৰ আকাশৰে